নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি এটা সৰু খবৰ দিম বুলি আপোনালোকৰ মাজলৈ এই সৰু ভিডিঅ'টো যুগুত কৰিছোঁ। খবৰটো হ'ল যে যোৱা মাহৰ অৰ্থাৎ মে' মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে RP ট্ৰেইনিং হৈ গ'ল। এতিয়া এই RP ট্ৰেইনিং হোৱাৰ পাছত আৰু এটা ট্ৰেইনিং হ'বলগীয়া আছিলে। মানে আন শিক্ষকবোৰক এই যিটো এই RPবোৰে ট্ৰেইনিং দিব লাগিছিল, কিন্তু কথাটো হ'ল যে এতিয়া আমাৰ মাজত আকৌ এটা টুইষ্ট আহি পৰিছে এইবাৰ। ঠিক আছে, টুইষ্ট বা চেঞ্জ বা কিবা এটা কি ক'ম ব্যক্তিক্ৰম বুলি ক'ব লাগিব আগতে, কাৰণ আগতে তেনেকুৱা এবাৰো হোৱা নাই। চাওক, যিবিলাকে RP ট্ৰেইনিং লৈ আহিলে তেওঁলোকে যদিহে কোনোবা মানে বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰী, তেতিয়াহ'লে তেওঁলোকে যি শিকি আহিলে এই RP ট্ৰেইনিঙৰ পৰা, সেই শিকি অহাটো তেওঁলোকে নিজৰ বিদ্যালয়বোৰত প্ৰেক্টিছ কৰিব লাগিব। আৰু সেয়া হ'ল 15 দিনলৈকে, 15 দিনৰ বাবে। ঠিক আছে, 15 দিনৰ বাবে তেওঁ প্ৰেক্টিছ কৰিব লাগিব। তাৰ পাছত এই প্ৰেক্টিছ কৰাৰ পাছতহে আন শিক্ষকবোৰক তেওঁলোকে ট্ৰেইনিং দিব। মানে চাওঁ, কথাটো এনেকুৱা, তেওঁলোকে আকৌ অকল প্ৰেক্টিছে নহয়, এই প্ৰেক্টিছ কৰা সময়ছোৱাত ডায়েটৰ বা নৰ্মেল স্কুলৰ যিবোৰ লেকচাৰাৰ তেওঁলোকে সেইটো মনিটৰো কৰিব। মানে কেতিয়াবা চাবলৈ আহিব পাৰে বা কেনেকৈ চলি আছে সেইটো খবৰ ল'ব পাৰে নাহিলেও, কথাটো সেইটো। বা তেওঁলোকক কিবা এটা ছাবমিট কৰিবলৈ ক'ব, কথাটো তেনেকুৱা। মানে তেওঁলোকৰ অলপমান কাম আছে আৰু ক'বলৈ গ'লে। কিয় সেইটো কৰা হৈছে? কাৰণ তেওঁলোকে যেতিয়া ট্ৰেইনিং লৈ আহে, তেতিয়া যদিহে এই প্ৰেক্টিছটো নিজৰ বিদ্যালয়ত কৰা হয়, তেতিয়াহ'লে কি হয় যে সেইটো প্ৰেক্টিছ কৰা সময়ত নিজৰ বিদ্যালয়তো মানে শিকোৱা হয়। আৰু লগতে সেইটো যেতিয়া আকৌ ট্ৰেইনিং দিব আন শিক্ষকবোৰক, তেওঁলোকে মানে ভালদৰে ট্ৰেইনিং দিব পাৰি আৰু ক'বলৈ গ'লে তেওঁলোকে পাৰে। সেইবাবে এই যিটো এই অৰ্ডাৰটো হ'ব পাৰে। তেওঁলোকে আমাৰ যিটো সমগ্ৰ শিক্ষা অসম, এইটো চাওক, সেই কাহিলীপাৰাৰ পৰা এই যিটো ইনষ্ট্ৰাকশ্যন বা লেটাৰ বুলি ক'ব পাৰোঁ আমি, সেইটো আহি পৰিছে। এইটো চাওক, ইয়াতে গোটেইটো লিখি দিছে বেচলাইন এছেছমেণ্ট বোলে প্ৰথমতে আৰম্ভণি। ঠিক আছে, বিগিনিং বুলি কৈছে নহয়। তাৰপাছত যেতিয়া ট্ৰেইনিংটো শেষ হ'ব, মানে ক্লাছটো আৰু প্ৰেক্টিছ টিচিংটো, তেতিয়া আকৌ এটা এনলাইন এছেছমেণ্ট বা ইভালুৱেশ্যন বুলি ক'ব পাৰোঁ আমি। শেষত যিটো কৰা হয় সেইটো আমি ইভালুৱেশ্যন বুলিয়ে কওঁ আচলতে। গতিকে সেইটো কৰিব লাগে তেওঁ, কথাটো সেইটো। আৰু বাকী একো নাই ইয়াত ক'বলগীয়া। গতিকে এই যিটো সৰু ভিডিঅ', এই সৰু ভিডিঅ'টো আপোনালোকৰ বাবে বনালোঁ যাতে আপোনালোকক এই খবৰটো দিব পাৰোঁ। ধন্যবাদ।